আকৌ আহিব হ'ল শীতৰ অতিথি হ'ল। প্ৰতি বছৰৰ দৰে অক্টোবৰ মাহৰ আৰম্ভণিৰে পৰা আমাৰ অসমলৈ আহে ৭ সাগৰ 13 নদী পাৰ হৈ 240 প্ৰজাতি লাখ লাখ পৰিভ্ৰমী পক্ষী। অতিথি দেৱ ভৱ। নমস্কাৰ, মই ধিয়াজ পাটন। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে গ্ৰীণ লাইফ। প্ৰিয় সতীৰ্থসকল, আমাৰ দেশে অতিথিক ঈশ্বৰ জ্ঞান কৰে। সেয়া লাগিলে মানুহেই হওক বা বনৰ পশু পক্ষীয়ে হওক। সেই হেঁচাকে আমাৰ অসমত থকা ৩,৪১৩খন মিঠা পানী আদ্যভূমি ১০,১২৩১ হেক্টৰ ভূমিত প্ৰতি বছৰে ভিৰ কৰেহি বিশ্বৰ বিভিন্ন প্ৰান্তৰ লাখ লাখ পৰিভ্ৰমী পক্ষীয়ে। সাগৰ মহাসাগৰ পাৰ হৈ ইমান কষ্ট কৰি কিয় আহে বাৰু আমাৰ দেশলৈ এই চৰাইবোৰ? ভাগৰ নেলাগেনে ভোক পিয়াহ এই চৰাইবোৰৰ? এই বিষয়বোৰ পৰৱৰ্তী সময়ত উপস্থাপনৰ প্ৰয়াস কৰিম। আপোনালোক সকলোৱে জানে, আমাৰ অসমত সৰ্বমুঠ ৪৬খন গুৰুত্বপূৰ্ণ পক্ষী এলেকা আছে আৰু দীপৰ বিল ৰামছাৰ ছাইটৰো অন্তৰ্ভুক্ত হৈছে। এয়া আমাৰ বাবে গৌৰৱৰ বিষয়। আমাৰ অসমে এই সন্মান পাবলৈ সক্ষম হোৱা প্ৰধান কাৰণটোৱেই হৈছে পৰিভ্ৰমী পক্ষীৰ আগমন। আপুনি জানি আচৰিত হ'ব, আমাৰ অসমত এনে কেইটামান বিপদাপন্ন প্ৰজাতিৰ চৰাই বাস কৰে, যিকেইটা প্ৰজাতি বিশ্বৰ কোনো দেশতেই দেখা নাযায়। গতিকে আমি এই পক্ষীসমূহক সুৰক্ষা প্ৰদান কৰিব পাৰিব লাগিব। যিসকল অসাধু ব্যক্তিয়ে ইয়াৰ চোৰাং ব্যৱসায় কৰে, তেওঁলোকৰ ওপৰত চোকা নজৰ ৰাখিব লাগিব। প্ৰয়োজনত বন্যপ্ৰাণী সুৰক্ষা আইন 1972 অধীনত এইসকল অসাধু ব্যক্তিৰ ওপৰত গোচৰ তৰিব লাগিব।